বিভীষিকাৰ ২০টা বছৰ দুটা দশকত কি পালে কি হেৰুৱালে আমেৰিকা যুক্তৰাষ্ট্ৰই ২০০১ চনৰ ১১ ছেপ্টেম্বৰ সেইদিনা পুৱা প্ৰায় ৮:৪৬ বিশ্বৰ ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত সংঘটিত হৈছিল সৰ্ববৃহৎ অঘটনটো ইছলামিক সন্ত্ৰাসবাদীৰ ১৯জনীয়া এটা দলে হাইজেক কৰিছিল ৪খন মাৰ্কিন বাণিজ্যিক বিমান সমগ্ৰ হাইজেক আৰু আক্ৰমণ কাণ্ডৰ সৈতে জড়িত আছিল অল কায়দাৰ দুৰ্কুখ্যাত সন্ত্ৰাসবাদী ওছামা বিন লাডেন আৰু খালিদ শ্বেখ মহম্মদ পৰিকল্পনা অনুযায়ী হাইজেক কৰা বিমান কেইখনৰ এখনে প্ৰথমতে খুন্দা মাৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ নৰ্থ টাৱাৰত আৰু আন এখন বিমানে খুন্দা মাৰিছিল চাউথ টাৱাৰত তৃতীয়খন বিমানে ধ্বংস কৰিছিল পেণ্টাগনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলিটাৰী হেডকোৱাৰ্টাৰৰ একাংশ আৰু চতুৰ্থখন বিমান লক্ষ্যভ্ৰষ্ট হৈ ভূপতিত হয়গৈ পেনচিলভেনিয়া কোৱা হয় এইখন বিমানৰ লক্ষ্য আছিল US কেপিটেল তথা হোৱাইট হাউচ বিশ্ববাসীৰ কল্পনাৰো অগোচৰ এই ভয়াৱহ আক্ৰমণটোত মুঠতে প্ৰায় ৩,০০০ লোক মৃত্যু হৈছিল ঘূণীয়া হৈছিল ৬,০০০ৰো অধিক লোক আক্ৰমণৰ আটাইকেইটা স্থান পৰ্যবেক্ষণ কৰিলে এটা কথা স্পষ্ট হয় যে সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৌৰৱক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰা মানৱ সভ্যতাৰ ইতিহাসত দ্বিতীয় মহাসমৰৰ পাছত সৰ্ববৃহৎ শিহৰণকাৰী নৰসংহাৰী আক্ৰমণৰূপে বিবেচিত এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া আজিও মাৰ যোৱা নাই ঘটনাৰ এটা মাহৰ পাছতেই তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে গ্ৰহণ কৰা নীতিয়ে পৰৱৰ্তী দিনত জন্ম দিয়ে গ্ল'বেল ৱাৰ অন টেৰৰিজিম বা সন্ত্ৰাস বিৰোধী বিশ্বযুদ্ধৰ ৯/১১ কাণ্ডৰ মূল পৰিকল্পনাকাৰী লাডেনক বিচাৰি আফগানিস্তানত বাহৰ পাতে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ সকলো সন্ত্ৰাসবাদী সংগঠনক পুলিয়ে পোখাই উভালিবলৈ নেটোৱে জন্ম দিয়ে বিখ্যাত অনুচ্ছেদ ৫ অথবা আৰ্টিকল ৫ যি অনুচ্ছেদ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই অভিযানৰ সংগী হয় নেটোৰ আন ২৯খন সদস্য ৰাষ্ট্ৰ বহু বিতৰ্কত এই অভিযানৰ প্ৰায় এটা দশকৰ মূৰত আমেৰিকাই হত্যা কৰিবলৈ সক্ষম হয় ওছামা বিন লাডেনক কিন্তু ইয়াৰ পিছতো আফগানিস্তানৰ পৰা আঁতৰি অহা নাছিল নেটোৰ বাহিনী পৰৱৰ্তী আৰু এটা দশকৰ পাছতহে অৰ্থাৎ বিগত ৩১ আগষ্টত আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে নেটো বাহিনীয়ে কিন্তু দুৰ্ভাগ্যজনকভাৱে সন্ত্ৰাসবাদ নিৰ্মূলৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা এই ২ দশকজোৰা যুদ্ধত অতি বেয়াকৈ বিফল হ'ল নেটো শোচনীয়ভাৱে ব্যৰ্থ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰণ বিশ্বৰ পৰা লুপ্ত নহল সন্ত্ৰাসবাদ বৰং ৯/১১ কাণ্ডৰ পাছতেই তালিবানক আঁতৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত নতুন চিভিল চৰকাৰ গঠন কৰি দিছিল সেই আফগানিস্তানৰ শাসনৰ গাদীত পুনৰ বহিল তালিবান আনকি ঘোষিত নতুন তালিবান চৰকাৰৰ মন্ত্ৰীসভাত স্থান পালে ইজনৰ পিছত সিজন মষ্ট ৱান্টেড সন্ত্ৰাসবাদী স্থান পালে ৯/১১ কাণ্ডৰ পাছত ইৰাক আফগানিস্তানৰ পৰা আটক কৰা সন্ত্ৰাসবাদীৰ তদন্ত আৰু বিচাৰৰ হকে নিৰ্মাণ কৰা গুৱান্টেনামো বে ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰা কেইবাজনো দুৰ্ধৰ্ষ অপৰাধী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত কাললৈ দাগ কাটি যোৱা ৯/১১ কাণ্ডৰ ২০ সংখ্যক বৰ্ষপূৰ্তিৰ সময়ত আজি এই সমূহ বিষয়ে চৰ্চা লাভ কৰিছে বিশ্বজুৰি ইণ্টাৰনেশ্যনেল ডেস্ক ND24